राति दुसुकुले साले अभिमानी जन लागे দুভরি রাখি তুমি কানে কানে কথা কলে তেজে তেজে বয়াহে নৈ নামি আহা বৰষা হৈ বুকুৰে মাজলৈ। নমস্কাৰ, স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ব্লগলৈ। আজি আমি মৰাণলৈ গৈছো। আজি মৰাণ আমি কলৈ গৈছো আপোনালোকক দেখাও বলক, হ'ব নাই? আমি এতিয়া টাউন পাই গলোহি। এইখন গায়ত্ৰী হোটেল। গায়ত্ৰী হোটেলৰ অপজিটৰ ফালে আমি সোমাই গৈছো। মই আগতে কিহত ব্যস্ত আছিলো আপোনালোকক দেখাব পৰা নাছিলো। আজি সময় সুবিধা মিলিছে, আজি আপোনালোকক দেখাও বুলি ভাবিছো। এইখনে মোৰ পাৰ্লাৰখন খোলা 11-12 বছৰ মানে হ'ল। মই বিয়া নোহোৱা আগৰ পৰাই পাৰ্লাৰ চলাই আছো, কিন্তু আজি 3-4 বছৰমান হ'ল পাৰ্লাৰখন চলাবলৈ মই ভালদৰে আহিব পৰা নাই। 2 বছৰটো একেবাৰে অহা নাই লকডাউনৰ কাৰণে। আজি আহিছো, অহাৰ কাৰণে সোমাইছো। মাজে সময়ে কেতিয়াবা আহোঁ, খালি বেটীমুনক থৈ আহিব লাগে, সেইটো কাৰণে বেছি দেৰি থাকিব নোৱাৰো। সেই আজি আপোনালোকক মই দেখাওঁ বুলি ভাবিলো। মই আগতে কেনেদৰে ব্যস্ত হৈ আছিলো, এতিয়াও ব্যস্ত হ'ব লাগিব আকৌ, কিন্তু ভাল দিন আহক আৰু অলপ ভাল হওক, কাৰণ পোৱালীজনীক বেছিকৈ থৈ আহিব নোৱাৰো ঘৰত, কেতিয়াবা লৈ আহিবও লাগিব। সেইকাৰণে এই পাৰ্লাৰ চলাই এই এদি হাই কৈ দিয়া। মই বজাৰ কৰা বেগ সোপা দম কৰি থৈছো। পাৰ্লাৰখন বেছি ডাঙৰ নহয়, সৰু। বেটি দুখ পাবা। লাহে লাহে কৈ আহা মনলৈ, বুকুতে ৰান্ধে দুখাৰি লৈ, খিৰিকী খুলি চোৱাহি জুৰি কাপি লৈ লোৱা জীৱনলৈ। বেটি থ্ৰেডিং কৰিবা নি তুমি? কোনে কৰি দিব? খুৰী কোনজনী খুৰী? এই মই খুৰী নহয়, মই যাওঁ বাহিৰলৈ যাওঁ। মোক থ্ৰেডিং কৰি দিয়া বাইদেউ। বাহ বাহ, ধৰিছা? পইচা লাগিব এতিয়া। কাৰ ওচৰত আছে পইচা? ক'ত আছে? খুৰীক যে পইচা দিব লাগিব এতিয়া। খুৰীক পইচা দিব লাগিব। কেনেকুৱা লাগিছে? ভাল লাগিছে নে? আৰু কি ল'বা? এতিয়া আমি গৈ আছো কাৰ ৱাশ্বিং চেণ্টাৰলৈ। এইফালে গাড়ীখন ধুই আছে। বিশ্বকৰ্মা পূজা পালেহি যে, বিশ্বকৰ্মা পূজা আগদিনাখন ৱাশ্বিং চেণ্টাৰবোৰ বহুত ভিৰ হয়। সেইটো কাৰণে মানুহজনে গাড়ীখন আজিয়ে ঘূৰাই লৈ যাওঁ
আমাৰ এতিয়া গাড়ী ধুই হৈ গ'ল আমি এতিয়া আকৌ টাউনৰ ফালে গৈ আছো ঢুকি নোপোৱা নহয় তুমি লোকৰ স্কুটি নিছে বুলি ভাবিব কোনোবা নিছে বুলি ভাবিব মৰাণৰ সৃষ্টি প্ৰেছ এবাৰ ইয়াৰ তলৰ মাৰ্কেটখনলৈ সোমাই যাওঁ কইনা বিউটি পাৰ্লাৰ পাৰ্লাৰখনৰ নামটো দেখি চাগে আপোনালোকে গম পাইছেই পাৰ্লাৰখন আকৌনো কিয় দেখালোঁ তাক মই ভিতৰলৈ গৈ আপোনালোকক জনাই আছোঁ এইখন এখন মোৰ পাৰ্লাৰ এখন নতুনকৈ খুলিছোঁ কিন্তু মোৰে দুৰ্ভাগ্য চাগে এখন খোলা বা লকডাউনে আৰম্ভ হৈ আছে কিন্তু তথাপিতো এতিয়া খুলিছে আৰু আজি বেছি দিন হোৱা নাই 20 এমাহমান হৈছে চাগে খোলা এইগৰাকীয়ে চলাই এখন এইগৰাকী এই ভণ্টিগৰাকীয়ে চলাই এখন আৰু এইটো এতিয়া লৈ আহিছোঁ লগত এইখনৰ পৰা এইখন এতিয়া নতুন নিচিনাই হৈ আছে একো বস্তু তেনেকে লোৱা হোৱা নাই পাৰ্লাৰৰ অকল বস্তুখিনিহে আৰু ভৰাই থোৱা আছে আহিব লাগিব লাহেকে এয়া আজি আপোনালোকক দেখাম বুলি ভাবিছিলোঁ আহিম যেতিয়া ইয়াতে থাকিম আপোনালোকে আৰু চবকে দেখিবলৈ পাব ভালদৰে ভালকে কৰিম তেতিয়া ভিডিঅ' ভালকে দেখাম এতিয়া আমি যাওঁগে আহি থাকিম মাজে সময়ে এতিয়া সব খুলিছে ভালে কুশলে থাকিলে দিনকাল ভাল যদি ভাল হৈ থাকে তেনেহলে আহিব লাগিব আগৰ নিচিনাকৈ এতিয়া তেনেহলে যাওঁ ছোৱালীজনীও টোপনি আছে আমনি কৰিছে অলপমান সেইকাৰণে বেছি দেৰি থাকিব নোৱাৰো অলপ সময় থাকিলো আৰু আজি দুইখন পাৰ্লাৰতে অলপ সময় দিলো আজি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই যদি ভাল পায় তেনেহলে লাইক কৰিব কমেন্ট কৰিব যিসকলে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব তেনেহলে আজিলৈ আহো বাই 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 লোলাইছে বাই বাই দিয়া চবে পিংকি এওঁ খাওয়া খোৱাত ব্যস্ত পেটি বাই বাই কোৱা Bye bye.